হেল্ল' কি খবৰ? আশা কৰিছোঁ সকলোৰে ভালে। আমাৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সেয়া ঘৰৰ পৰা অহা আজি 3 দিনেই হ'ল। পৰহি যিহেতু গধূলি সময়ত আহি পালোঁ, কালিৰ দিনটো এনেকৈ পাৰ হ'ল। কালি আছিলে নিয়ৰৰ ইণ্টাৰভিউ ডাঙৰ স্কুলৰ, তাক লৈ গ'লোঁ ইণ্টাৰভিউলৈ। বাকী আহি আৰু গা চাব ইমান বেয়া, চৰ্দি, মাথা চাথা বিষ, তাকে সেয়া মানে গাবিলাক ভাল নহয়, নিয়ৰৰ গাটো বেয়া। ভাবিছিলোঁ আজি স্কুলত নপঠাওঁ বুলি, কিন্তু দেউতাকে ক'লে ইয়াতে দৌৰি থকাতকৈ স্কুল যোৱাই ভাল। সেয়ে সি গ'ল স্কুললৈ, তাক এতিয়া মই আনিব যাওঁ। এতিয়াতো 11টা বজা নাই বাৰু, বাজিব আৰু 10-15 মিনিটমান বাকী আছে। তাক মই লৈ আহোঁ স্কুলৰ পৰা। এইফালে মাৰ গাটো কালিৰ পৰা বেয়া হৈ আছে, মানে পেটৰ বিষ আৰু বমিও কৰিছে ৰাতি। নাজানো গেছে হৈছে নে কি হৈছে। ৰাতি তেখেতক হস্পিটেলত যাব কওঁতে নগ'ল, এতিয়া যাব তেওঁ। মানুহজনী মানে কেনেকুৱা দেখা হৈ গৈছে দেখিছেনে? দেউতাটো ঢুকালে আৰু যদি মাৰো এনেকৈ বেমাৰ আজাৰ হৈ থাকে ভাল নালাগে দিয়কচোন। কি যে হ'ব, ঘৰবিলাকৰ পৰা যে কিবা নহয় কিবা এটা মানে নুগুচায়ে হয়। এইফালে আমাৰো গাবিলাক ইমান বেয়া, নিয়ৰৰ, মোৰ আৰু মানুহজনৰো তেনেকৈ তেখেতো ডিউটিলৈ যাব লগা হৈছে। এইফালে মাই আছে বিচনাত, এনেকৈ দেখিলে কিবা বেয়াও লাগে দিয়কচোন। সেয়ে তেখেত আজি হস্পিটেলত যাব। মই তেখেতক কিবা কিবি কৈ আছোঁ, সুধি আছোঁ, মানে তেওঁ উত্তৰ দি আছে মোক। মই কৈছোঁ নিয়ৰক আনিব যাওঁ, মোক কৈছে যা যা তাক লৈ আহ, দেৰি হ'ব নহ'লে। জানা বা পাৰিবা, গুদম খুলিব পাৰিবা? এয়া নিয়ৰৰ স্কুলৰ পৰা আনিলোঁ। আনি সি দেখিছেনে দুৱাৰ মুখখনতে বহি নিজে কাপোৰ খুলিব লৈছে। ভালো বাৰু এইবিলাক নিজে কৰাটো। পাৰিবা? কি খাবা এতিয়া তুমি? নাগুনো জেকেটটো মাটিতে থৈ দিছা। মই খুলি দিওঁ দিয়া। অ' জান বা 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 পাৰা হৈছে আৰু বাবা। মই খুলি দিওঁ দিয়া, চাওঁ পিছৰখিনি মই টানি দিওঁ দিয়া। জোতাটো চকলেটটো বেগত আছে, দিম ৰ'বা। ৰ'বা লোৱা লোৱা। অমৰা গাইছ, অমৰা গুটি খাই আছোঁ। চৰ্দি বহুত, ভাত পানী কিন্তু খোৱাই নাই। চৰ্দি তাপত থাকিব নোৱাৰি। অমৰা বোলে চৰ্দিৰ কাৰণে বহুত ভাল। তাকে ওচৰৰ ঘৰৰ পৰা অমৰা কেইটামান আনিলোঁ, আনি কুটি ল'লোঁ। দুপৰীয়াৰ সময় ভাবিছিলোঁ মাছৰ সৈতে জোল বনাম, কিন্তু নাই, জোল নবনালোঁ। এনেকৈয়ে খাওঁ বুলি ভাবি এনেকৈয়ে কাটি ল'লোঁ, ধনিয়া জলকীয়া দি। খাবলৈ কিন্তু বৰ সোৱাদ লগা হৈছিলে। এয়া নিয়ৰৰ জলকীয়া নিদিয়া, সি খোৱাই নাই। বাকী এতিয়া ভাত পানী ৰান্ধিম আৰু খাই লৈ। আপোনালোকে বাৰু আমাৰ ভিডিঅ'বিলাক চাই নে নাচায় কমেণ্ট এটা কৰি জনাবচোন। আৰু যদি ভিডিঅ'বোৰ চাই ভাল লাগে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সংচং কমাৰ পিছত এতিয়া সি কণী চেলাব। তাকো সি ভাঙিব পৰা নাই। মই দিম ৰ'বা সেইত হৈছে দিয়া। কণী চেলাব সি মানে বহুত ভাল পায়। এতিয়া সি কণী চেলাব। পাৰিছানে? হা ধুনীয়াকৈ চেলাবা। মোৰ ফালে চোৱাচোন একবাৰ। চৰ্দিটো মুচি ল'ব লাগে। ইমান মই মুচিয়ে দিয়া নাই কলিজাতটো। পাৰিবা? মই আৰু কণী চেলাব নালাগে ন জান? মই চেলাব নালাগে আৰু কণী ন? তুমিয়ে চেলাবা। কণীটো কোনে খাব, মই নে তুমি? মোক নেদা? দিবা? অ' ভিতৰৰখিনি মোক দিবা? হা? কুহুম? অঁ উহা নহয়, কুহুম কয়। সেইখিনি মোক দিবা, বাকী তুমি খাবা বগাখিনি। হ'ব দিয়া। সেয়া নিয়ৰে আছে, কণী বাকলি চেলাই কিমান সময় লাগিল তাৰ।
নাই বাৰু 1 মিনিটৰ ওপৰত লাগি পুচি চা গৰম আছে আৰু কোনটো গৰম আছে কোনটো গৰম আছে মই চালে দিম নেকি এইখিনি পাৰিছা ঐ বা হ'লে আৰু মা তুমি যে বিচনাতে পেলালা বাকলিটো হৈ গেল বাবা 2 মিনিটত কণী এটা চেলা হৈ গ'ল আমাৰ নিয়াৰত 2 মিনিটত হৈ গ'ল কিমান মিনিট লাগিছে 2 মিনিট কণী চেলাইছে আৰু বাকী আমি এনেদৰে থাকোঁ মই এনেকৈ ভাত আঞ্জা ৰান্ধি থাকোঁ সি মোৰ কাষতে এইবোৰে কৰি থাকে আৰু কি কৰিব অকলে আৰু বাই বাই দিয়া আমাৰ ভিডিঅ'টো চাব দিয়াচোন ভাল লাগিলে কি কৰিব আজিলৈকে বাই টাটা আৰু টিলিংটোও বজাই দিব লাগিব বাই